আজি মই পঢ়া স্কুলখনলৈ গ'লোঁ আৰু গৈ পায়েই মই সৰুকালৰ দিনবোৰলৈ উভতি যাবলৈ মন গ'ল। এই যে ছাৰ বাইদেৱে শিকোৱা কথাবোৰ, গালিৰ আঁৰত লুকাই থকা মৰমবোৰ, বেঞ্চত যিমান পাৰি নিজৰ নামটো বাৰে বাৰে লিখাবোৰ, বন্ধুবৰ্গৰ লগত ধেমালি আৰু দুষ্টামি, ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ পৰা দুপৰীয়া জিৰণিলৈ, স্কুল ছুটি হোৱালৈকে ফূৰ্তিতে মৰা উকিবোৰ, চতুৰ্থ পিৰিয়ড শেষ কেতিয়া হ'ব, চকীদাৰ ঘূৰাই দুটা বেল কেতিয়া বজাব, বহু অপেক্ষাত ৰৈছিলোঁ আৰু সেই সময়খিনি অহাৰ লগে লগে কাঁহিলৈ ঢাপলি মেলিছিলোঁ ভোজনৰ বাবে। আৰু লগৰীয়াৰ লগত বহি খোৱাৰ মজাই আছিল সুকীয়া। সৰস্বতী পূজা, দিহানাম, নাটক, খেল ধেমালি যিয়ে নাপাতক, আমাৰ মনত এক আনন্দৰ জোৱাৰ উঠিছিল। এতিয়া আৰু এইবোৰ একো একোটা স্মৃতি হৈ ৰ'ল। বাৰু, আজি স্কুলত বাৰ্ষিক বঁটা বিতৰণী সভা আছিল। সেইবাবে স্কুলৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে মাতিছিল। লগতে ময়ো আছিলোঁ আৰু ষ্টুডেণ্টে কৰা প্ৰগ্ৰেমবোৰ এটা এটাকৈ উপভোগ কৰিলোঁ। আপোনালোকেও উপভোগ কৰকচোন। महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। Sonai bahedone moira gosone oi punu gosone